নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ মাটি অধিগ্ৰহণ সম্পৰ্কে। যদি আপোনাৰ মাটিডোখৰ চৰকাৰক কিবা কাৰণত প্ৰয়োজন হয়, নদী বান্ধ বনাবৰ কাৰণে হওক বা ৰাস্তা বনাবৰ কাৰণে হওক বা ৰেল লাইন বনাবৰ কাৰণে হওক, এনেকুৱা ধৰণৰ বিভিন্ন কাৰণৰ কাৰণে আপোনাৰ মাটিখিনি চৰকাৰক কিবা কাৰণত প্ৰয়োজন হ'ব পাৰে আৰু তেনেকুৱা ক্ষেত্ৰত চৰকাৰে আপোনাৰ মাটিখিনি অধিগ্ৰহণ কৰিব পাৰে। আৰু আপোনাৰ মাটিখিনি চৰকাৰে অধিগ্ৰহণ কৰাৰ পিছত বা চৰকাৰে আপোনাৰ মাটিখিনি লৈ লোৱাৰ পিছত এই মাটিখিনি ক্ষতিপূৰণৰ মূল্য আপুনি কেনেকৈ আদায় কৰিব বা ইয়াৰ কাৰণে কি কি প্ৰক্ৰিয়া আছে, ক্ষতিপূৰণৰ মূল্য আদায় কৰাৰ কাৰণে বা আদায় লোৱাৰ কাৰণে আপুনি কেনেকৈ এপ্লাই কৰিব, ক'ত কেনেকৈ এপ্লাই কৰিব লাগিব, এই সকলো প্ৰক্ৰিয়া আজি ভালদৰে আমাৰ ভিডিঅ'ত আলোচনা কৰিম। আৰু যদিহে চৰকাৰে আপোনাক দিয়া ক্ষতিপূৰণৰ মূল্যত আপুনি সন্তুষ্ট নহয় বা আপোনাৰ ক্ষতিপূৰণৰ মূল্য আপুনি কম হোৱা যেন পায়, তেতিয়াহ'লে তাৰ বাবে কেনেকৈ ৰিএপ্লাই কৰিব লাগিব বা ৰিকেছ কৰিব লাগিব, সেই বিষয়ে আজি আমাৰ ভিডিঅ'ত আমি আলোচনা কৰিম। আৰু এই মাটি অধিগ্ৰহণৰ ক্ষতিপূৰণৰ মূল্য আদায় লোৱাৰ কাৰণে ক'ত কেনেকৈ এপ্লাই কৰিব লাগে বহুতো মানুহে নাজানে আৰু নাজানি পেলাই অন্য মানুহৰ সহায় লয়। তেনেকুৱা ক্ষেত্ৰত বহুতো মানুহক ক্ষতিপূৰণৰ উচিত মূল্যৰ পৰা বঞ্চিত হোৱা দেখা যায়। গতিকে পাৰিলে অসমৰ প্ৰতিজন মানুহে পোৱাকৈ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে কোনো মানুহে তেখেতৰ ক্ষতিপূৰণৰ উচিত মূল্যৰ পৰা বঞ্চিত নহয়। আৰু যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে, তেতিয়াহ'লে মাটি বাৰী সম্পৰ্কে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে ভিডিঅ'ৰ তলত থকা ৰঙা সৰু ছাবস্ক্ৰাইব বটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ওচৰত থকা বেল আইকনটো অন কৰি অল কৰি থ'ব। তেতিয়াহ'লে মই চেনেলত যেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰোঁ, প্ৰথমে আপুনি নটিফিকেশ্যন পাই থাকিব। আহক এতিয়া ভিডিঅ'ৰ মূল অংশৰ ফালে আগবাঢ়ি যাওঁ। চৰকাৰে যেতিয়া কিবা প্ৰয়োজনত আপোনাৰ পৰা মাটিখিনি লৈ লয় বা আপোনাৰ মাটিখিনি অধিগ্ৰহণ কৰে, তেতিয়া আপোনাৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ ভূমি অধিগ্ৰহণ শাখাৰ পৰা পোনপ্ৰথমে স্ক্ৰীণত দেখুওৱাৰ দৰে এনেকুৱা ধৰণৰ আপোনালৈ এখন নটিচ আহিব। এতিয়া এই নটিচখনত কি কিনো লিখা থাকে সেইখিনি কথা আমি প্ৰথমে জানিবলৈ চেষ্টা কৰোঁ আহক। পোনপ্ৰথমে নটিচখনৰ ওপৰৰ ফালে প্ৰতি বুলি দি তাৰ ছাইডত যিকেইজন মানুহৰ মাটি কৈছে, মানে যিকেইজন মানুহৰ নামত মাটিটো আছিলে অৰিজিনেলি জমাবন্দী কপিত, তেখেতসকল লাগিলে মৃতই হওক বা জীৱিতই হওক, তেখেতসকলৰ নামতহে নটিচ ইছ্যু কৰা হ'ব। আৰু এই নটিচখনত উল্লেখ থকা ব্যক্তিয়ে মাটিটোৰ ক্ষতিপূৰণৰ মূল্য আদায় পোৱাৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি এই মাটিটোৰ অৰিজিনেলি মালিক বেলেগ আৰু অন্য মানুহে সেই মাটিখিনি দখল কৰি আছে, তেতিয়াহ'লে দখলদাৰে সেই মাটিৰ ক্ষতিপূৰণৰ মূল্য পাবনে নাপাব, ইয়াৰ বিষয়ে অন্য এটা ভিডিঅ' বনাই মই বুজাবলৈ যত্ন কৰিম। আজি মাত্ৰ আমি আলোচনা কৰি আছোঁ মাটিৰ অৰিজিনেল মালিকে মাটি অধিগ্ৰহণ হ'লে বা মাটি চৰকাৰে লৈ ল'লে ইয়াৰ বাবে কেনেকৈ ক্ষতিপূৰণৰ মূল্য আদায়ৰ কাৰণে এপ্লাই কৰিব পাৰিব, সেই বিষয়ে আজি আমি আলোচনা কৰি আছোঁ। আৰু ইয়াৰ পিছত মাজৰ এইখিনি অংশত মহোদয় বুলি লিখি তাৰ তলত আপোনাৰ মাটিখিনি কি কাৰণত চৰকাৰে অধিগ্ৰহণ কৰিলে বা কোম্পানীয়ে অধিগ্ৰহণ কৰিলে সেই বিষয়ে উল্লেখ কৰা থাকিব। মাজৰ অংশখিনি আপোনালোকে পঢ়ি ল'লে ভালদৰে বুজি পাব। এতিয়া অকণমান বুজিবলৈ যত্ন কৰোঁ হওক। তফচিল বুলি লিখা থকা ইয়াৰ তলত কি লিখা থাকে বহুতো মানুহে ভালদৰে বুজি নাপায়, গতিকে তফচিলখিনি আমি বুজিবলৈ যত্ন কৰোঁ হওক। তফচিলত তলত লিখা থাকিব গাঁও মানে এইটো হৈছে মাটিখিনি, যোনখিনি মাটি আপোনাৰ অধিগ্ৰহণ হৈছে সেই মাটিখিনি কোন ঠাইত আছে সেইখন গাঁও মানে ৰেভিনিউ ভিলেজ। তাৰপিছত মৌজা থাকিব, আপোনাৰ মাটিখিনি অধিগ্ৰহণ হোৱা মাটিখিনি কোনখন মৌজাত পৰে সেই মৌজাখন লিখা থাকিব। পট্টা নম্বৰৰ দাগ নম্বৰত আপোনাৰ অধিগ্ৰহণ হোৱা মাটিখিনিৰ পট্টা নম্বৰৰ দাগ নম্বৰ দুটা উল্লেখ কৰা থাকিব। তাৰপিছত মাটিৰ পৰিমাণ, এইখিনিতে আপোনাৰ মাটি কিমান পৰিমাণৰ মাটি চৰকাৰে অধিগ্ৰহণ কৰিছে বা চৰকাৰে কিমান পৰিমাণৰ মাটি লৈ লৈছে সেই পৰিমাণটো ইয়াত উল্লেখ কৰা থাকিব। ধৰি লওক হ'ল আপোনাৰ এটা দাগত 4 বিঘা মাটি আছে, তাৰ পৰা 4 কঠা 4 লেচা মাটিয়ে চৰকাৰে অধিগ্ৰহণ কৰিছে। গতিকে ইয়াতে যিমান পৰিমাণৰ মাটি অধিগ্ৰহণ কৰিছে চৰকাৰে সেই পৰিমাণৰ মাটিটোহে ইয়াত উল্লেখ কৰা থাকিব। তাৰপিছত লিখা আছে ক্ষতিপূৰণৰ পৰিমাণ বুলি লিখা এইখিনিতে আপোনাৰ মাটিখিনি চৰকাৰে অধিগ্ৰহণ কৰাৰ পিছত আপোনাক কিমান টকা চৰকাৰে ক্ষতিপূৰণ হিচাপত আদায় দিছে সেই টকাৰ পৰিমাণটো ইয়াতে উল্লেখ থাকিব। আৰু আপুনি যেতিয়া পৰৱৰ্তী সময়ত কেছ কৰিব, মানে মাটিটো ক্ষতিপূৰণৰ মূল্য আদায় পোৱাৰ কাৰণে এপ্লাই কৰিব, তেতিয়া এই পৰিমাণৰ টকাটো পাবলৈ সক্ষম হ'ব। আৰু ইয়াৰ পিছত লিখা আছে জিৰাটোৰ ক্ষতিপূৰণ বা জিৰাট মানে কি, এই বিষয়ে আমি পৰৱৰ্তী ভিডিঅ'ত নিশ্চয় জানিবলৈ যত্ন কৰিম। আজি মাত্ৰ আমি আলোচনা কৰি আছোঁ মাটিৰ ক্ষতিপূৰণৰ মূল্য কেনেকৈ আদায় কৰিব পাৰি। এতিয়া জানো ক্ষতিপূৰণৰ মূল্য আদায়ৰ কাৰণে আগবঢ়াৰ সময়ত আমাক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব বা কি নথি পত্ৰ আমি তৈয়াৰ কৰিব লাগিব। আৰু লগতে এটা কথা জানি থওক, এই জাননীখন বা এই নটিচখন আপোনাৰ কাৰণে এখন গুৰুত্বপূৰ্ণ নথি হয়। গতিকে এইখন নথি বা এইখন কাগজৰ জৰিয়তে আমি সকলোখিনি কাম কৰিব লাগিব। গতিকে এই কাগজখন আপুনি ভালদৰে ৰাখি থ'ব। পোনপ্ৰথমে আমি স্ক্ৰীণত দেখুওৱাৰ দৰে এনেকুৱা ধৰণৰ এখন এপ্লিকেশ্যন লিখিব লাগিব। আৰু এপ্লিকেশ্যন লগতে অন্যান্য ডকুমেণ্টছ বা অন্যান্য নথি পত্ৰসমূহ ক'ত কেনেকৈ তৈয়াৰ কৰিব পাৰি সেই বিষয়ে মই ভিডিঅ'ৰ শেষৰ ফালে জনাই আছোঁ। এপ্লিকেশ্যনখন লিখাৰ সময়ত কেইটামান কথাৰ ওপৰত আপুনি বিশেষকৈ গুৰুত্ব দিব, নহ'লে হয়তো কিবা কথাত ভুল হৈ গ'লে আপোনাৰ মেহনত বেছি হৈ যাব পাৰে, মানে এটা কামকে দুবাৰ কৰিব লগা হ'ব পাৰে। প্ৰথমে চাব অধিগ্ৰহণ, মানে আপোনাৰ কিমান পৰিমাণৰ মাটি অধিগ্ৰহণ হৈছে বা কিমান পৰিমাণৰ মাটি একুইজিশ্যন হৈছে সেই পৰিমাণটো শুদ্ধকৈ বহিলে নাই চাব। তাৰপিছত দাগ নম্বৰ পাতা নম্বৰবোৰ শুদ্ধকৈ বহিলে নাই ভালদৰে চাব। ইয়াৰ পিছত আমি তৈয়াৰ কৰিব লাগিব স্ক্ৰীণত দেখুওৱাৰ দৰে এনেকুৱা ধৰণৰ এখন ইণ্ডিমিনিটি বণ্ড। এই বণ্ডখন আগতে 20 টকীয়া ষ্টেম্প পেপাৰতেই তৈয়াৰ হৈছিল, অৱশ্যে আজিকালি 1000 টকাৰ ষ্টেম্প পেপাৰ লগা হৈছে বুলি শুনিছোঁ। এই বণ্ডখনত অধিগ্ৰহণ হোৱা মাটিখিনিত যিমানকেইজন পট্টাদাৰ আছে বা যিমানকেইজন অংশীদাৰ আছে গোটেইকেইজন অংশীদাৰে ইয়াত চহী কৰিব লাগিব। মানে নটিচখনত যিমানকেইজন পট্টাদাৰৰ নাম আছে গোটেইকেইজনে এই বণ্ডখনত চহী কৰিব লাগিব। নেক্সট ডকুমেণ্টছ আমি তৈয়াৰ কৰিব লাগিব অথৰাইজ লেটাৰ বা NOC,
মানে ধৰিলে হ'ল এটা দাগত 4জন পট্টাদাৰ আছে বা 4জন অংশীদাৰ আছে, তাৰে ভিতৰত এজনকহে চৰকাৰে টকাটো দিব বা ক্ষতিপূৰণৰ মূল্যটো এজনেহে আদায় ল'ব পাৰিব। তেনেকুৱা ক্ষেত্ৰত বাকী 3জন পট্টাদাৰে সেই নিৰ্দিষ্ট পট্টাদাৰজনক ক্ষতিপূৰণৰ মূল্যটো আদায় লোৱাৰ কাৰণে অথৰাইজ লেটাৰত চহী কৰি পাৰ্মিশ্যন দিব লাগিব। আৰু যদিহে 4জন পট্টাদাৰৰ ভিতৰত এজন পট্টাদাৰে ক্ষতিপূৰণৰ সমুদায় মূল্য আদায় লোৱাত বাকী 3জন পট্টাদাৰৰ আপত্তি আছে, তেতিয়াহ'লে 4জন পট্টাদাৰে নিজাকৈ এপ্লাই কৰি নিজা অংশ নিজে আদায় কৰি ল'ব পাৰিব। ইয়াৰ পিছত আমাক প্ৰয়োজন হ'ব ক্ষতিপূৰণৰ মূল্যটো আদায় লোৱাৰ কাৰণে বা আদায় দিয়াৰ কাৰণে এটা বেংক পাছবুকৰ, যাক আমি অথৰাইজ কৰি দিওঁ। সেই মানুহজনৰ বেংক পাছবুকৰ জেৰক্স কপি এই ফাইলৰ লগত আমি গাঁঠি দিব লাগিব। লগতে লাগিব অধিগ্ৰহণ হোৱা মাটিখিনিৰ জমাবন্দী আৰু চিঠাৰ অনলাইন কপি, আৰু লাগিব প্ৰতিজন পট্টাদাৰৰে পান কাৰ্ড আৰু ভোটাৰ আইডি জেৰক্স কপি। লগতে যিজন মানুহক আমি টকাটো ল'বৰ কাৰণে অথৰাইজ কৰি দিওঁ তেখেতৰ 2 কপি পাছপোৰ্ট চাইজ ফটো। আৰু ইয়াতে অকণমান কথা এটা ক'বলৈ ৰৈ গ'ল, যদিহে নটিছত উল্লেখ কৰা কোনোবাজন অংশীদাৰৰ মৃত্যু হৈছে, তেতিয়াহ'লে তেওঁৰ সলনি তেওঁৰ উত্তৰাধিকাৰীয়ে গাঁওবুঢ়াৰ পৰা উত্তৰাধিকাৰী প্ৰমাণপত্ৰ লৈ লগতে উত্তৰাধিকাৰীসকলৰ ভোটাৰ আইডি আৰু পান কাৰ্ডৰ জেৰক্স কপি গাঁঠি দি উত্তৰাধিকাৰীসকলে অধিগ্ৰহণৰ টকাটো পোৱাৰ কাৰণে আবেদন কৰিব পাৰে। এতিয়া এই সকলোখিনি ডকুমেণ্টছ ৰেডি হোৱাৰ পিছত ডকুমেণ্টছখিনি আপুনি একত্ৰিত কৰি পোনপ্ৰথমে চাৰ্কুল অফিচত গৈ মণ্ডলক লগ কৰক, আৰু মণ্ডলে আপোনাৰ এই ফাইলটো পুট আপ কৰি ৰিপৰ্ট গোটেইখিনি দিয়া হোৱাৰ পিছত চাৰ্কুল অফিচৰ জৰিয়তে আপোনাৰ এই ফাইলটো DC অফিচলৈ প্ৰেৰণ কৰিব। শেষত গৈ DC অফিচত আপোনাৰ পে'মেণ্টটো বা অধিগ্ৰহণৰ ক্ষতিপূৰণৰ মূল্যটো আপুনি পাবলৈ সক্ষম হ'ব। আৰু যদি এই বিষয়ত আপোনাৰ কিবা বুজিবলৈ বাকী থাকিলে বা ভৱিষ্যতে কামটো কৰি গৈ থাকোঁতে প্ৰচেছৰ মাজত কিবা বুজিবলৈ আপোনাৰ অসুবিধা হয়, তেতিয়াহ'লে কমেণ্ট কৰি জনাব, নিশ্চয় উত্তৰ দিবলৈ যত্ন কৰিম। আজিৰ ভিডিঅ'ৰ ইমানতে অন্ত পৰিল। পুনৰ লগ পাম নতুন এটা বিষয় লৈ নতুন এটা ভিডিঅ'ৰ সৈতে। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব। এনেকুৱা ধৰণৰ মাটি বাৰী সম্পৰ্কীয় ভিডিঅ'বোৰ আপডেট সকলোতকৈ আগতে পাই থাকিবৰ কাৰণে। ধন্যবাদ। জয় আই অসম।